दुखुनांथाव खौरां थांनाय हरनि समाव बिटिआरनि गाहाय मावफुं सोद्रोमा रमद बर'ननि देहा रैखाथि होग्रा बेंगिरिनि गारिया तामुलपुर जिल्लानि एग्रमाइल होननाय जायगायाव हरखाबै एक्सिडेन्ट जाथायाव देहा बेंगिरि राजु कलितानि जिउ खहा आरो साथाम देहा बेंगिरि गोब्राब जोखोम जादों। गोब्राब जोखोम जानाय साथाम देहा बेंगिरिफोरखौ फाहामथायनि थाखाय देहा फाहामसालियाव थिसननाय जाबाय होननानै खौरां मोननाय जादों। মানুহ এনেকুৱা অৱস্থাত খালত পৰি আছে গাড়ী সেই উঠাইছে পুলিচৰ মানুহ উঠাই কিনে মেডিকেল পঠাইছে। কেইটামান বজাত হৈছিল ৰাতি? 12টা বজাত। পুলিচৰ মানুহ আছিল? আমি ইয়াত থাকি মেলি 1টামান বজাত আমি ইয়াৰ পৰা আঁতৰি গ'লোঁ। পুলিচৰ মানুহ আছিল ন? পুলিচৰ মানুহ হয়। ইনজুৰ্ড কেইজন মানুহ আছিল? ইনজুৰ্ড 3জন দেখাইছোঁ আমি। সকলো পুলিচৰ মানুহে বেগ হৈ আহিলে আৰু এখন গাড়ী আহিলে মানে যিজন চিফৰ গাড়ী আহিছে তেখেতৰ বডিগাৰ্ড আৰু লগত আছে সেইকাৰণে উঠালে। চিফ আছিল নেকি লগত? হয় চিফ আছিল। শব্দ পালোঁ, শুই আছিলোঁ, শুই তেতিয়া সাৰি পোৱাৰ লগে লগে শব্দ পালোঁ আয়া আয়া কৰি আছে মানে বাছ কৈ আছে। আমি দৌৰি আহিলোঁ, আহিছোঁ দেখোঁ পুলিচৰ মানুহ কাৰণে আমি আৰু হাতীত তেতিয়া আমি লাৰিব বিচৰা নাই। তেখেতসকলে উঠাই কিনে আৰু গাড়ীত মেডিকেল পঠাই দিলে। ক'ত পঠাইছে? মেডিকেল ষষ্ঠী পঠাব বুলি কৈছে। ছাৰ আহিছিলে লগত তেখেতে কৈছে আমি ষষ্ঠীত পঠাইছোঁ বুলি কৈছে। কেইজন মানুহ আছিল সিহঁত? মানুহ 4জন থকা বুলি তেখেতসকলে কৈছে। এজন চিৰিয়াছে আমি একদম মাত নাছিলে আমি তেতিয়া উঠাই কিনে গাড়ীত খুৱাই